Okay, let's go. Hi friends, প্ৰথমে এটা কথা কৈ লওঁ যোৱাকালি আমাৰ অসমত কাৰ্বি আংলঙত বহুত ডাঙৰ ঘটনা এটা হৈছে যি দুজন ল'ৰাক কাৰ্বি আংলঙত নৃশংসভাৱে হত্যা কৰি আমাৰ শিল্পী সমাজৰ দুজন ল'ৰা দুখ নোহোৱাকৈ খুবেই বেয়া লাগিছে ভিডিঅ' চাই কথাবিলাক শুনি তাৰ বাবে মই নিজৰ মনৰ ভাৱ কিছুমান লিখিছোঁ আৰু এইখিনিকে নিজৰ মনৰ দুখ বা ভাৱ সিহঁতৰ যাতে আত্মাই শান্তি পায় এনেকুৱা অন্যায়ৰ পৰা যাতে সিহঁতৰ আত্মাটো যাতে শান্তিত থাকিব পাৰে তাৰ বাবে গান হিচাপে গান নহয় ঠিক মনৰ ভাৱটো মই এনে অকণমান গুণগুণাম আশা কৰোঁ আপোনালোকেও সহযোগ কৰিব শ্ৰদ্ধাঞ্জলি জনক মোৰ জনক তেওঁলোকৰ বাবে me